আমাৰ ভিডিঅ'টোলৈ স্বাগতম জনাই মোৰ ইউটিউব চেনেল মিনমা মেক্সাম। তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈছোঁ যোনে যোনে মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইবটো কৰি ল'ব। তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি হ'ল থাৰ্ড দিনা মানে ভেলা ঘৰ বনোৱা তৃতীয় দিনা আৰু আজি আধা আধি কমপ্লিট হ'লে চাব পাৰে এইফালে চাব পাৰে এইফালে আধা আধি কমপ্লিট ভেলা ঘৰটো আপোনালোকক মই বেক কেমেৰা দি দেখুৱাইছোঁ আৰু এইফালে আধা আধি কমপ্লিট। তো আপোনালোকক মই এটা কথা কোৱাই নাই কি আমি ভেলা ঘৰটো নাও বনাই দিলোঁ চাওক আপোনালোকে। আৰু নাও বনোৱাৰ কাৰণ আছে এইফালে ঘৰটো বেছি ভাল লগা হোৱা নাছিল সেইকাৰণে এইফালে নাও বনাই দিলোঁ। আপোনালোকক গোটাই ঘৰটো যেতিয়া হ'ব আপোনালোকক মই দেখুৱাই দিম আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব। আৰু এইফালে চাব পাৰে মই দূৰৰ পৰা দেখুৱাইছোঁ, এইটো চাব পাৰে দূৰৰ পৰা এনেকুৱা দেখা হৈছে আৰু আপোনালোকক আৰু মই বেক কেমেৰা দি দেখুৱাইছোঁ আৰু এইফালে চাই থাকক। আৰু মই অলপ ভিতৰৰ পিনে দেখুৱাইছোঁ আৰু সেইফালে চাব পাৰে সেইফালে হোৱাই নাই, সেইফালে আধা আধি হৈছে আৰু এইফালে হোৱাই নাই। আৰু ভিতৰৰ পিনে আহিলোঁ আৰু ভিতৰৰ পিনে চাব পাৰে এই পৰ চাতটাত দিয়া ৰেডি আৰু এইফালে নাৱৰ এইফালে ভিতৰখিনি আৰু এইখিনি আমি পূৰা কভাৰ কৰি দিম, আৰু এইখিনিত থাকিব ড্ৰাইভাৰৰ ছিট আৰু এইফালে পেচেঞ্জাৰৰ জেগা আৰু এইফালে হোৱাই নাই আৰু এইফালে হ'ব। আৰু আমি 31 ডিচেম্বৰ ইয়াতে খানা খাম, সেইকাৰণে 31 ডিচেম্বৰলৈকে এইটো কমপ্লিট কৰিব লাগিব আৰু কমপ্লিট হোৱাৰ পিছত আপোনালোকক মই দেখুৱাম আৰু 31 ডিচেম্বৰৰ খানাৰ দিনা আপোনালোকক দেখুৱাম আৰু মোৰ লগত থাকিব আপোনালোকে। তো আজি ভিডিঅ'টো ইমানতে ৰাতি হ'ল সেইকাৰণে ফ্লেছটো লগাই ল'লোঁ আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলত যোনে যোনে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই এণ্ড টেক কেয়াৰ।